নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পাকঘৰৰ পৰা ভিডিঅ' দি আৰম্ভণি কৰিছোঁ। সকলোৱে চাহ তাহ খালে নাই? মই চাহ তাহ খাই বৈ এতিয়া পূৰা ভাত পানী যা যোগাৰ কৰোঁ বুলি ভাবিছোঁ। তাকে কি বনাওঁ মানে ৰাতিপুৱাখিনি সময়ত হওক বা গধূলি হওক, আমাৰ মহিলাসকলৰ মানে অকল বনোৱাটোৱে মানে চিন্তা আৰু কি বনাম কি খাম দিনটোলৈ। মাছ মাংস থাকিলেতো ক'বই নালাগে আৰু, হয় নাই বাৰু? একদম মানে মাছ মাংস আছে আৰু চিন্তা নাই। বাকী মাছ মাংস নহ'লে মানে আৰু কিহে খাম ভাতকেইটা মানে একদম চিন্তাই কৰি থাকিবলগীয়া হয়। এতিয়া আমাৰ একদম ভৰসৰ জীয়ৰী এগৰাকী আছে নহয়, কি কৰি আছে আপোনালোকক দেখা দেই। মোৰ জীয়ৰীগৰাকী আই মাতৃয়ে কি কৰি আছে দেখিছে নাই? অ' মা কি কৰিছেনো? এই গা ধুবলৈ পানী গৰম কৰিছোঁ। ঠাণ্ডা আৰু গৰম একেৰাহে, আকৌ গৰম পানীয়ে দৰকাৰ হয়। ঠাণ্ডা পানী গা ধুব নোৱাৰোঁ যে। আই ঐ আমাৰ জীয়ৰীজনী দেখিলে নাই? ৰাতিপুৱাৰ পৰা মুঠতে 1 ছেকেণ্ড ৰেষ্ট নলয় আকৌ। কেনেকৈ ভগৱানে কি মানে ইঞ্জিন বনালে নাজানো আৰু দেই। আমাতকৈ সোনকালে আমাৰ মায়ে উঠে, আমাতকৈ সোনকালে উঠি একদম কাম কৰি হোৱা গৰম পানী কৰি আছে, গা ধুব আৰু মই ভাত বনাম। আমাৰ জীয়ৰী এগৰাকী দেই। ভাগৰ নালাগে নি তোৰ? কেলৈ ভাগৰ লাগিব? ভাগৰ লাগিলে বেয়াহে আকৌ। ভাগৰ নালাগে কাম কৰিব লাগে, ভাগৰ লাগিলেও কষ্ট কৰিব লাগিব। যিমানে কষ্ট কৰে সিমানে স্বাস্থ্যৰ কাৰণে ভাল। আমাৰ যে এটা কাম কৰিলে ভাগৰ লাগে, আমি বহি লওঁ যে। আমাৰ ভাগৰ নালাগে। আচলতে হেৰি আকৌ, তহঁতৰ দিনত এই খাটি বস্তু খাবলৈ পাইছিলি যে, গম পাইছ নাই? আমাৰ দিনত এতিয়া একো ভাল বোলা বস্তুটো নাইয়ে দেখোন, চব ভেজাল। চাউলখিনিও ভেজালে, শাক পাচলিও ভেজালে, একো মানে ভেজাল নোহোৱা বস্তুৱে নাই। তহঁতৰ আকৌ দিনত ভাল বস্তু খাবলৈ পাইছিলি যে, সেইটো কাৰণে তহঁতৰ এতিয়া স্বাস্থ্যবিলাক ভালো হৈ আছে। আমাৰ মা কিন্তু একো বেমাৰ আজাৰ নাই আকৌ দেই। মোৰ শাহু মা নহয়, মোৰ নিজৰ মা দেই এগৰাকী। এজনী মোৰ নিজৰ মা, মোক জন্ম দিয়া মা, প্ৰায় মোৰ লগতে থাকে আৰু মানে একো বেমাৰ আজাৰ তেনেকৈ নাই ভগৱানৰ আশীৰ্বাদত, কৃপাত বুলি ক'ব লাগিব আৰু। মানে একদম আজিও একদম টকটকীয়া হৈ আছে আকৌ। তেতিয়াহ'লে মই ভাত পানীকেইটা বনাই লওঁ, আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই।